আমি কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ পৰা আমি তৰফৰ পৰা সম্বোধনা আজি অনুষ্ঠান এটা সায়েন্স স্কুল অডিটৰিয়ামত পাতিছোঁ। তাতে ল'ৰা ছোৱালীক সিহঁতক আমি সম্বোধনা আজি কৰিলোঁ আৰু প্ৰাইজখন আজি হাতে আমি তুলি দিলোঁ, যিহেতু অনলাইনত হৈছিল। আৰু এই অনুষ্ঠানত আজি আমাৰ ইয়াত কাৰ্যবাহী সদস্য 3জন BTRত আহি পাইছে, অৰূপ কুমাৰ দে মহাশয়, লুইন্স হাস্তা মহাশয়, গৌতম দাস মহাশয়, এই সকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সাংবাদিকা দাদাসকলে ইয়াত আহিছে, আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি নৃত্যকলা একাডেমীটো গৰ্বিত আৰু আজি আনন্দিত। প্ৰথমতে মই কোকৰাঝাৰ নৃত্যকলা একাডেমীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৃত্যকলা একাডেমী আজিৰ পৰা নহয়, বহুত বছৰ হৈ গ'ল, এপ্ৰক্সিমেট 10 years। এই নৃত্যকলা একাডেমী বহুত ল'ৰা ছোৱালী অৰ্থাৎ ষ্টুডেণ্টছ ষ্টেট লেভেল নহয়, নেশ্যনেল লেভেল নহয়, ইণ্টাৰনেশ্যনেল লেভেললৈকে পাৰফৰ্মেঞ্চ কৰি আহিছে। অলৰেডি আমাৰ BTRত কোকৰাঝাৰ জিলাৰ, চিৰাং জিলাৰ, ওদালগুৰি জিলাৰ, বাক্সা জিলাৰ বিভিন্ন জাতিৰ বেংগলী, বড়ো, ৰাজবংশী, আদিবাসী সব জাতি জনগোষ্ঠীৰ কণমানি ল'ৰা ছোৱালীসকল নৃত্যকলা একাডেমীয়ে যে নৃত্যৰ মানে প্ৰশিক্ষণ দি আছে আৰু ষ্টেট লেভেলত এটা মঞ্চ দি আছে, নেশ্যনেল লেভেলত এটা মঞ্চ দি আছে। সেইকাৰণে আমি BTR চৰকাৰৰ ফালৰ পৰা নৃত্যকলা একাডেমীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ মুহূৰ্তত আহি উপস্থিত হৈছোঁ, ভাল লাগিছে। আমাক আমন্ত্ৰিত কৰি আনিছে নৃত্যকলা একাডেমীয়ে। মোৰ লগত আমাৰ EM ডাঙৰীয়া উইলছন হাজদা ডাঙৰীয়া আছে, গৌতম দাস ডাঙৰীয়া আহিছিল, তেখেত বিশেষ কামৰ কাৰণে ওলাই গ'ল। তো যি নহওক, আজিৰ এই শুভ মুহূৰ্তত এই কণমানি ল'ৰা ছোৱালীবোৰ দেখি পেলাই এটা ভাল এটা মানে ইনস্পাইৰেশ্যন আহি আছে ছ'চাইটিত, যে ল'ৰা ছোৱালীসকলে খালি দেউতাসকলে গাৰ্জেনসকলে পঢ়া শুনাৰ ফালে ঠেলি দিয়ে, পঢ়া শুনা কৰক, পঢ়া শুনাৰ বাহিৰতো যে আৰু জগত আছে। ল'ৰা ছোৱালীসকল নৃত্য পাৰফৰ্ম কৰি পেলাই যে দেশত নিজৰ পৰিচয় গঢ়ি তুলি আছে, অসম লেভেলত এটা পৰিচয় নিজকে তৈরি কৰিব পাৰিছে, নেশ্যনেল লেভেলত পাৰিছে আৰু আন্তৰ্জাতিক লেভেলতো পাৰি আছে। সেইকাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি নৃত্যকলা একাডেমীক। আৰু আমি BTR চৰকাৰৰ ফালৰ পৰা বিচাৰিম যে অহা দিনত যাতে আকৌ আমি নৃত্যকলা একাডেমীক আমি চৰকাৰী ফালৰ পৰা সহায় সহযোগিতা কৰিব পাৰোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলক যাতে আমি দিল্লী আৰু আন্তৰ্জাতিক মঞ্চলৈকে আমি পৌঁছাই দিব পাৰোঁ। নাই চাওক, আজিকালি যুৱ প্ৰজন্মই হওক আৰু ল'ৰা ছোৱালীয়ে হওক, বহুতখিনি টেলেণ্ট তেখেতসকলৰ ভিতৰত আছে, প্ৰতিভা আছে। কিন্তু কথাটো হ'ল তেখেতসকলক আমি ভাল প্লেটফৰ্ম দিব পৰা নাই। কিন্তু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ কোকৰাঝাৰ, আমাৰ BTR হেডকোৱাৰ্টাৰত যিটো কলা, আমাৰ নৃত্যকলা একাডেমী যিটো ইয়াত আছে 10 বছৰৰ পৰা, তেখেতসকলে ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে আমাৰ ল'ৰা ছোৱালীবিলাকক, যে তেখেতসকলক অকল লোকেলি নহয়, আমি নেশ্যনেলি ইণ্টাৰনেশ্যনেলি তেখেতসকলক প্লেটফৰ্ম দিছে। সেইটো মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু তেখেতসকলৰ যিজন ইনষ্ট্ৰাক্টৰ আছে, তেখেত ইণ্টাৰনেশ্যনেল পাৰফৰ্মাৰো হয়, বহুত কাণ্ট্ৰিজত, বহুত ৰাজ্যত তেখেতে, বহুতখিনি দেশত তেখেতে ভিজিট কৰিছে আৰু পাৰফৰ্ম কৰিছে আৰু ইয়াৰ ল'ৰা ছোৱালীবিলাককো লৈ গৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু মই মোৰ ফালৰ পৰা এইখিনি কথা ক'ব বিচাৰিম যে আমাৰ চৰকাৰ নতুনকৈ আমি আহিছোঁ, এতিয়া আমি প্ৰতিভা যিমানখিনি আছে, হিডেন টেলেণ্টছ আছে, আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত যিখিনি প্ৰতিভা আছে, সেইখিনিৰ কাৰণে এটা ভাল প্লেটফৰ্ম দিয়া উচিত। আৰু সেইটো কাৰণে আমাৰ EM অৰূপ দে ডাঙৰীয়া কোৱাৰ মতে যে আমি ভাল প্লেটফৰ্ম তেখেতসকলক দিবলৈ যত্ন কৰিম। যিখিনি আমাৰ ফালৰ পৰা সহায় সহযোগিতা তেখেতসকলক আগবঢ়াব লাগে, সেইখিনি আমি দিম নিশ্চিতভাৱে। আৰু আমি ভাবোঁ যে আমাৰ BTRৰ নামখিনি আমি গোটেই বিশ্বত যাতে আমি জিলিকিব পাৰোঁ, সেইটোৱে আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য।